বহাগীৰ দেউতাকে দিয়া কেছটোতে তাৰ মানে পৰীৰ দেউতাকৰ দোষ আছে? থানাৰ পৰা জামিন লৈ ওলাল এতিয়া কেছ চলিব কি হয় তুমিও যাবা নেকি? পৰি নালাগে এই 5 দিন তুমি একেবাৰে ঘৰত থাকিবা কমপ্লিট বেড ৰেষ্ট ঠিক আছে বহাগী ঐ বহাগী প্ৰিয় হেই এইটো ল হেৰি বাইদেউ ক'ত ক'বলৈ যাব চাগে ক'ৰ্টলৈ যাব নেকি আজিও কিটচেন অফ থাকিব নেকি বাইদেউ নাথাকিলে অফলাইনতো কৰি থ'ব লাগিব বাইদেউ মাতিলোঁ নেকি অঁ দে মাতচোন ৰ'ব চাহ খাব তই মোক একো খুৱাব নালাগে বাইদেউক মাত জালুক প্ৰথমে দিয়ে বুলি মই চাহত জানো নহয় এই তোক যাবলৈ কৈছো নে ৰিক্সাম হৈ থাকে বাইদেউ দীপচা আহিছে মাতিছে হেল্ল' মেডাম হয় মই ৰাস্তাত আছোঁ ট্ৰেফিক আছে অলপ পাই যাম চৰি মেম 5 মিনিট পাই যাম হয় ঐ তই কোৰ্টলৈ যাওঁ অঁ ভাল উকিলৰ লগত কথা নেপাতিলে আমি কেছটো হাৰি যাম কিটচেন আজিও বন্ধ থাকিব নেকি কিটচেনতকৈ এতিয়া দেউতাহে বেছি ইম্পৰ্টেণ্ট এটা কাম কৰ তই থাকি দে নহ'লে এই নাই নোৱাৰোঁ মই অনলাইনে আছোঁ পিক আপ কৰিবলৈ আহিছিলোঁ অঁ তেন্তে তই যা যা মানে তয়ো আহ আকৌ ৰাজগড়লৈকে মোৰ লগতে যাব পাৰিবি হয় নেকি হা সোনকাল কৰ প্ৰিয় প্ৰিয় বাইদেউ চাহ বনাই দিওঁ নেকি জালুক দি জালুক দিয়া চাহখিনি তুমি এতিয়া নিজেই খোৱা দেই নেটটো অফ কৰি থবা আৰু বেলেগকৈ কল কৰিলেও অৰ্ডাৰ নল'বা দেই হ'ব হ'ব দিয়ক অফ মানে কৰিলোৱে আৰু গাৰ্লফ্ৰেণ্ড এজনী যদি মোৰ থাকিলে হয় আজি কথা পাতি পাতি মোবাইল গৰম কৰি দিলোঁ হয় হে ভগৱান ভাল গাৰ্লফ্ৰেণ্ড এজনী মোৰ জীৱনত মিলাই দিয়া না কিয় নিমিলে গাৰ্লফ্ৰেণ্ড নে বেলেগ কোনোবা চাওঁ ৰচোন অ ভণ্টি ক কি তোক কোনে ক'লে আমিতো নিখিল বৰঠাকুৰহে এৰেষ্ট হ'ব বুলি শুনিছিলোঁ ভয় নকৰিবি কথা হ'ল নেকি দেউতাই একো নকৰাকৈ দেউতাক কিয় এৰেষ্ট কৰিব ৰচোন মই বাৰ লগত কথা পাতোঁ আৰু শুন মাক এইবোৰ একো নকবি হ ৰাখ স্বৰ্ণা কি হ'ল স্বৰ্ণা হা কোনে ফোন কৰিছিলে ভণ্টিয়ে দেউতাৰ কথা কি কৈছে নিখিল বৰঠাকুৰ উকিলে বোলে কেছটো ঘূৰাই লৈছে মানে এতিয়া হয়তো দেউতাহে বোলে নেক্সট হিয়াৰিঙৰ পিছত এৰেষ্ট হ'ব কি কাৰণে হা ভালকৈ নাজানো ভণ্টিয়েহে কৈছে তাই বোলে কাৰোবাৰ মুখত শুনিছে কিন্তু কিন্তু কেনেকৈ পচিবল টকাৰ ওচৰত সকলো পচিবল সেইকাৰণেই মই কৈছিলোঁ টকা খৰচ কৰ লাগিলে মোৰ পৰা দে তথাপিও এজন ভাল উকিল ধৰ বহাগী বাইতো ভাল উকিলে ধৰিছিলে ন কিমান ভাল উকিল ধৰিছে নিখিল বৰঠাকুৰৰ উকিলৰ তুলনাত কিমান ভাল উকিল ধৰিছে পাৰ হিয়াৰিং চাগে 10-15 হাজাৰ টকাৰ উকিল
কিন্তু নিখিল বৰঠাকুৰে পাৰ হিয়াৰিং 1 লাখ টকাৰ উকিল ধৰিছে। পাৰ্থক্য তাতেই। পাৰ্থক্য সঁচাটোতো আহিব মা। দেউতা মিছা নহয়, কিন্তু এই নিখিল বৰঠাকুৰ ই ওপৰৰ পৰা তললৈকে মিছা। কোৰ্টত প্ৰমাণ হ'লেহে মিছা, নহ'লেতো শুদ্ধ মানুহ বুলি কি বাহিৰত ঘূৰি ফুৰিব? মোৰ দৰে মন্দিৰত চাকি জ্বলাই সেৱা কৰি একো লাভ নাই। ভাল উকিল এজন ধৰাই দিয়া দেউতাক। পৰি মা, এইখিনি সময়ত ভগৱানৰ নাম ল'বা। সকলো বিপদ আপদ বাধা বিঘিনি তেওঁৱেই আঁতৰ কৰিব পাৰিব। ভগৱানেই সকলো, বুজিছা? মনটো বেয়া কৰি নাথাকিবা, একো বেয়া চিন্তা মনলৈ নানিবা, আৰু দিনটোত পাৰিলে এবাৰ হ'লেও ভগৱানৰ ওচৰত চাকি দিবা। মনটো ভাল লাগি থাকিব, গম পাইছা? হ'ব মা, আপুনি আছে নহয়। আপুনি যেনেকৈ কৈ যায় মই তেনেকৈ কৰি যাম। হয় নেকি? ঠিক আছে। মই বহুত লাকি মা। মই কেতিয়াও ভবা নাছিলোঁ যে মাৰ পৰা মই এনেকৈ মৰম পাম বুলি। মইহে লাকি, ছোৱালীৰো মাক হ'বলৈ পালোঁ। পৰি, তুমি আকৌ এইটোক লৈ একো টেনশ্যন ল'ব নালাগে দেই। তোমাৰ পাপাই কিন্তু একেবাৰে টেনশ্যনেই লোৱা নাই। পাপাৰ গাত কিবা নহয় কিবা এটাতো দোষ আছে। মইহে লাকি, ছোৱালীৰো মাক হ'বলৈ পালোঁ। নাই নাই, তুমি নালাগে, ৰ'বা, মই গৈছোঁ। আহিলি, লগ পালি? পালোঁ মা। পাপাই কি ক'লে? কেছটো সঁচা নে ভুৱা? দেউতাৰ মতেতো কেছটো ভুৱা, নহ'লে অৱশ্যে থানাৰ পৰা জামিন নিদিলেহেঁতেন। সেইটো অৱশ্যে হয়, কিন্তু কিন্তু বহাগীৰ দেউতাকে এটা ভুৱা কেছনো কি কাৰণে দিব? আৰু মই যিমানখিনি জানো তেওঁ খুব এজন সৎ, সহজ সৰল আৰু ভাল মানুহ। আৰু তেওঁলোক যিখন ঘৰত আছে সেইখন ঘৰ পৰিমল আংকলহঁতৰহে। বহাগীহঁতৰ ঘৰটো নিজৰ নহয়। আচলতে সিহঁতৰ নিজৰ ঘৰটো বেংকে চিজ কৰিছে। আৰু সেইকাৰণে আজি বহুত বছৰ সেইটো ঘৰতে আছে আৰু পৰিমল আংকলে থাকিবলৈ দিছে। কথা সেইটোৱে হ'ব পাৰে। তোমাৰ দেউতা আৰু পৰিমলৰ পুৰণি শত্ৰুতা, আৰু পৰিমলে বহাগীৰ দেউতাকক ব্যৱহাৰ কৰিছে কেছটো খেলিবৰ কাৰণে। বহাগীৰ দেউতাকো কৰিবলৈ বাধ্য, কাৰণ পৰিমলৰ ঘৰত আছে তেওঁলোক।
হ'ব পাৰে, কিন্তু কেছটো নতুন কেছ নহয়। মই খবৰ লৈছিলোঁ, এইটো এটা পুৰণি কেছ। এই কেছটোৰ বাবে বহুত বছৰ আগতে বহাগীৰ দেউতাকে জেলো খাই থৈছে। নিজে জেল খটা কেছ এটা আকৌ ৰিঅ'পেন কৰিলে কিয়, সেইটোহে চিন্তা কৰিছোঁ মই। পৰি, তুমি আকৌ এইটোক লৈ একো টেনশ্যন ল'ব নালাগে দেই। তোমাৰ পাপাই কিন্তু একেবাৰে টেনশ্যনেই লোৱা নাই। পাপাৰ গাত কিবা নহয় কিবা এটাতো দোষ আছে। নহ'লে পাপাই নিজক লুকুৱাই ৰাখিবলৈ ইয়ালৈ কেতিয়াও নাহে। স্বৰ্ণালী, অঁ মা, এইখিনি লোৱাচোন। 40,000 টকা আছে, লোৱা হা। নীলম, টকাৰ কাৰণে ভাল উকিল এজন ধৰিব পৰা নাই। এইখিনি টকা পালে ভাল উকিল এজন ধৰিব পাৰিব। মা, দেউতাই পৰিমল খুৰাৰে সহায় লোৱা নাই। আৰু কেছটোতো পৰিমল খুৰাৰ কাৰণে আৰম্ভ হৈছিল। লোৱা হা। নীলম, তাই লোৱা নাই, তই লচোন। 40,000 টকা আছে, বিয়ৈক দেগৈ। ভাল উকিল এজন ধৰিবলৈ ক। মই গাঁৱৰ মাটিখিনি বিক্ৰীৰ কথা চিন্তা কৰোঁ। তাৰ পৰা যিমান লাখ টকা পাম নিখিল বৰঠাকুৰক শাস্তি দিবলৈ ব্যৱহাৰ কৰিম। মা, সি আমাৰ ঘৰখন শেষ কৰি থৈছে, সিও শেষ হ'ব লাগিব। দি দে গৈ যা বিয়ক। দেউতাই বেয়া পাব মা। কিয় বেয়া পাব? টকাৰ কাৰণে ভাল উকিল এজন ধৰিব পৰা নাই। এইখিনি টকা পালে ভাল উকিল এজন ধৰিব পাৰিব। মা, দেউতাই পৰিমল খুৰাৰে সহায় লোৱা নাই। আৰু কেছটোতো পৰিমল খুৰাৰ কাৰণে আৰম্ভ হৈছিল। অঁ মা, পৰিমল খুৰাই জোৰকৈহে বাহিৰে বাহিৰে খৰচ কৰি আছে, কিন্তু দেউতাই বাৰ লগ হৈ উকিলৰ খৰচ নিজেই কৰি আছে। বেয়া পাব পাৰে দেউতাই। চোৱা, বেয়া পাবলৈ মই কি পৰৰ মানুহ নেকি? মইতো নিজৰ মানুহ। তেওঁৰ ছোৱালীৰ শাহুৱেক মই। মাকৰ দৰে বুলি ভাবিলেও ভাবিব পাৰিব। মা, ভাবিলে ভাবিবা মা বুলি। এতিয়া টকাখিনি ৰাখি থোৱাচোন। আৰে তহঁতি দিয়া বুলি কবি। এটা কাম কৰা মা, মই এবাৰ সুধি চাম তেওঁক পইচা প্ৰব্লেম হৈছে নেকি। আৰু যদি প্ৰব্লেম হয় তেতিয়াতো মোক ক'বই, মই তেতিয়া তোমাৰ পৰা লৈ যাম। এতিয়া তোমাৰ ওচৰতে ৰাখি থোৱা। নালাগে, চাওঁ এতিয়া তুমি ৰাখি থোৱা এইখিনি। মা, বোৱাৰী হ'লেই নহ'ব নহয়, তুমি আমাৰ এই গোটেই ঘৰখন চম্ভালিব লাগিব। তোমাক মই আৰু দায়িত্ব দিমহে, তুমি চব চাব লাগিব। এতিয়া এইখিনি ৰাখি থোৱা।
চব ঠিক হৈ যাব, চিন্তা কৰিব নালাগে। স্বৰ্ণা, হা দেউতাক এবাৰ সুধি চাবা নেকি কি বুলি? পইচাৰ প্ৰব্লেম হৈছে নেকি বুলি? থেংক ইউ ভট্টদা।